নমস্কাৰ। মই নিতাই পুখুৰী বুঢ়ীদিহিঙৰ পাৰৰ জীয়ৰী হৈ মই এখন সংগীতালক্ষ্য লিখিছিলোঁ বুৰঞ্জী পৰশা বুঢ়ীদিহিঙৰ শেষ প্ৰান্তৰ। যিহেতু হিষ্ট্ৰী আছে আমাৰ সেই অঞ্চলটোত, টেকেলাবাম আছে, গোহাঁই গাঁও আছে, দিহিঙীয়া গাঁও আছে, মানে ৰজাৰ দিনৰ চুকাফাই আহিছিলে পাহুটোৰ পাটকাইৰ পৰা, আৰু সেই বুঢ়ীদিহিঙৰ শেষতে এভাগ পূজা আগবঢ়াইছিলেহি, আৰু সেই পূজা আগবঢ়াই তেওঁ ভাগে ভাগে হেৰি কৰিছিলে তাত। আৰু মোৰ যোনডোখৰ ঘৰ হয় তাত চকীহাট বুলি এখন আছে। আমি চকীহাটৰ হিষ্ট্ৰীৰ লগত সংলগ্ন ৰাখি এটা অনুষ্ঠান পাতোঁ প্ৰতি বছৰে মাঘৰ বিহুৰ সময়তে। এই বস্তুটোৰ বাবে আমাৰ যেতিয়া বুঢ়ীদিহিঙৰ দলংখন হৈছে, এইটো শিৱসাগৰ জিলাৰ পৰা ডিব্ৰুগড় জিলা সংলগ্ন হ'ব আৰু বগীবিললৈকে। আৰু এই সপোনটো আছিলে মোৰ কলেজীয়া দিনত। মই যেতিয়া মোৰ ককা পৰা মই কিছুমান হিষ্ট্ৰী পাইছিলোঁ, ৰিটেন পাইছিলোঁ, আৰু ৰবীন্দ্ৰ চাহাবলৈকে তেওঁ লিখা কিবা লেটাৰবিলাক পাইছিলোঁ। তেতিয়া মই যে ভাবিছিলোঁ মই একদম সত্যখিনি উদঘাটন কৰিবৰ কাৰণে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আহোম ভাষাৰ ওপৰত হিষ্ট্ৰীত মই অধ্যয়ন কৰিছিলোঁ, 2 বছৰ অধ্যয়ন কৰিছিলোঁ। আৰু এতিয়া কি হ'ল, কথা হ'ল কি, আমাৰ সেই দলংখন যেতিয়া হ'ব, আমি খুব মানে এতিয়া খাচী পাহাৰ, লোচাই পাহাৰ, অৰুণাচল এইবিলাকৰ মানে সংলগ্ন হ'ব। আৰু তেতিয়া আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ ভিতৰত, টুৰিষ্টৰ ভিতৰত মোৰ সেই জন্মস্থলীখন এখন সুন্দৰ মানে টুৰিষ্টৰ প্ৰদৰ্শনীলৈ ৰূপান্তৰিত হ'ব বুলি মই এটা সপোন আছিলে। আৰু সেই সপোনখিনি মই এদিন লিখিছিলোঁ বুৰঞ্জী পৰশা বুঢ়ীদিহিঙৰ শেষ প্ৰান্তৰ সংগীতালক্ষ্য আকাশবাণী আৰু দূৰদৰ্শনত। কিন্তু তেতিয়া মই কৈছিলোঁ যে খাচী পাহাৰ আমাৰ প্ৰতিধ্বনি শুনি আছিলোঁ মই সেই হিষ্ট্ৰীবিলাকৰ। কিন্তু তেতিয়া কৈছিলোঁ যে এইবিলাক প্ৰতিধ্বনিবিলাকক শুনো, মই প্ৰতিধ্বনি শুনো, কিন্তু ঠেকা খাই খাই পুনৰ ভাঙি আহিছিলে। কিন্তু এতিয়া আমাৰ যিখন বুঢ়ীদিহিঙৰ দলং দিছে বৰ্তমান চৰকাৰে, সেই দলংখনেই যেন মোৰ সপোন বাস্তৱলৈ নি আছে। তাত মই মানে বহুত মানে আশাবাদী লৈ আছোঁ। আৰু যেতিয়া দলং সম্পূৰ্ণ হ'ব, আমি এখন অসম দিৱস পাতি সেই অঞ্চলটো এখন টুৰিষ্টৰ বেষ্ট হোৱা প্ৰদৰ্শনীস্থলী হ'ব। তালৈ মোৰ এটা ড্ৰিম আছে। সেই ড্ৰিমটো তেতিয়া ৰূপান্তৰ হ'ব, আৰু মানে ৰূপান্তৰ হ'বলৈ গৈ আছে। আৰু যিহেতু তাত মানে পৰ্যটকৰ কাৰণে এনেকুৱা সুন্দৰ পক্ষী অভয়াৰণ্য আছে, সেই পক্ষীবিলাক আমাৰ যিখন বৰবিল আছে তাতো বহুত সুন্দৰ আছে। আমি তাৰ অমৃত সৰোবৰ বনাবলৈ যত্ন কৰিছোঁ তাতে। আৰু তাৰ পাৰত এখন মই চুমনি ইতিমধ্যে আৰম্ভ কৰিলোঁ, আৰু তাত মই মুগা পালনো কৰিছোঁ। আৰু তাৰ লগত সংগতি ৰাখি 100 বিঘা মাটি আমি সৰিয়হ কৰিছোঁ। সৰিয়হ যেতিয়া ফুলি থাকে তেতিয়া মানে মনবোৰ ইমান ভাল লাগে, মানে ক'ব নোৱাৰি আৰু হালধীয়া ফুলৰ মাজতে। সেই সপোনবোৰ, হালধীয়া সপোনবোৰ ৰূপান্তৰ হ'বলৈ আমি কিছুমান তাৰ মহিলাসকলক স্বনিৰ্ভৰশীল কৰিবৰ কাৰণে কিছুমান মানে চাবোন প্ৰডাকশ্যন কোনোবাই কৰিছে, কোনোবাই অইলৰ কৰিছে, কোনোবাই খেতি কৰিছে, আৰু কিছুমানে তাঁত বৈছে, কিছুমানে মুগা পুহিছে। এই গোটেইখিনি প্ৰচেছ এটা বাস্তৱত ৰূপ দিবলৈ মই নেতৃত্ব লৈছোঁ, আৰু এইখিনি নিশ্চয় হ'ব বুলি মই আশাবাদী কৰিছোঁ। আৰু এই সপোনটোৰ যেতিয়া মোৰ বাস্তৱ হ'ব, সেইদিনা মানে মই সগৌৰৱে ক'ম যে মই এখন মানে বুৰঞ্জী পৰশা গাঁৱত অঞ্চলত জন্ম লৈ মানে সাৰ্থকতা হৈছে। এইখিনি মই আপোনাৰ লগতে দিবৰ কাৰণে মোক কোৱাৰ যিখিনি সুযোগ দিলে, এইকাৰণে মই বুলি শতকোটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হ'ব।